কোচতে লাওনে বুকুতে লাওনে কলি যাতা কি লম দুখিয়াতে লাওনে চিকুতি দিওনে বুকু চাতলি লম। জোনালী, ঐ জোনালী, কি ভাবি আছা? নাই অ' বিটুদা, একো ভবা নাই। আচ্ছা বিটুদা, আমি যে এনেকে লগ কৰিছো গাঁৱৰ সকলোৱে গম পাইছে। এ যা, জানিব দে কিডাল কৰিলনো, কি পাপডাল কৰিলো অ'? বাদ দে, বৈ যাওঁ ঘৰলে, নহ'লে তোৰ মাৰে বাহনীৰে কোবাব। ৰচোন ৰ ক'ত যাওঁনো? এই জোনালীক আনিবলৈ যাওঁ, দেৰিয়ে হৈছে। ডেকা হৈছ ন, মহন উৰিছে। পিছে জোনালীক পাই তই আমাক পাহৰিয়ে গৈছ। হেই যা, সেইটো তাই মোৰ ভণ্টিৰ নিচিনা, ভাল বন্ধু হয় তাই মোৰ। তই যা যা, দোকানত মন দে, ফিউজটো দি থ, চেঁচা পানী বটল এটা খাবই লাগিব। খাবিহি, যা যা। যাওঁ। বিটুদা, কি হ'ল মনটো মাৰি আছা যে? জোনালী, ইয়াততো একো এটা কৰিব নোৱাৰিলোৱেই, গুৱাহাটীলৈ যাম ভাবিছোঁ। বৰ্তাই ফোন কৰিছিল, চাকৰি এটা দিছে। পিছে কেতিয়ালৈ? কালিলৈ যাম। ইমান লৰালৰিকৈ সিদ্ধান্ত ল'লা যে? হ'ব দিয়া, মই আগবঢ়াব আহিম। জোনালী, যাওঁগে দিয়া আমি। খোৱা বোৱাবোৰ ভালদৰে কৰিবা, সেই মহানগৰী মানুহৰ ভিৰত আমাক পাহৰি নাযাবা। নাপাহৰে দিয়া, নাপাহৰিবি আকৌ দেই। বৈ যাওঁ, দেৰি হৈছে, বাছ নাপাম কি নহ'লে। বিটু গ'লগৈ গুৱাহাটীলৈ কাম কৰিবলৈ বুলি। বিকিদা, শুনাচোন, সি ফোন কৰিছিল নেকি? সি ফোন কৰিছিল, মই তোমাক ক'বলৈহে পাহৰি আছো। সি আহিবই 8 তাৰিখে। তুমি সি ভাল পোৱা লাডু বনাই থবা কিন্তু। হ'ব দিয়া। পুনৰ এবছৰৰ পিছত বিটু গাঁৱলৈ আহিছে, কিন্তু জোনালীক লগ নাপায়। ঐ বিকি, শুনচোন। মই ঘৰলৈ অহা ইমান দিন হৈ গ'ল, আৰু কাইলৈ যামগৈ। তাই যে মোৰ খবৰ এটা নল'লে। তাই পৰীক্ষা হৈ আছে যে বাপেকে এক চোতা ওলাবলৈ দিয়া নাই, বুজিছনে? এসপ্তাহৰ পিছত পুনৰ বিটু ঘূৰি যায় গুৱাহাটীলৈ। গুৱাহাটীত গৈ তাৰ বন্ধু দেৱজিতৰ ভনীয়েক হিয়াক লগ পায়। দাদা, ভণ্টি, আহ বহ। বিটু, এইজনী মোৰ একমাত্ৰ ভণ্টি হিয়া, বৰ্তমান নাচ কৰি আছে। হাই, তুমি শিৱসাগৰৰ ন? মই শিৱসাগৰে। দাদাই তোমাৰ কথা প্ৰায়ে কয়।
পিতু তহঁতি বচোন, মোৰ অলপ কাম এটা আছে, ভণ্টিক থৈ আহিবি কিন্তু। শুনা না, তোমাক কথা এটা ক'ম বুলি ভাবি আছিলোঁ। আই লাভ ইউ। মই হেল্ল' হেল্ল'। অঁ বিটু, অঁ দাদা কওক। শুনচোন, অঁ তই যে আমাৰ ভণ্টিক ভাল পাৱ, অঁ দাদা। আমি কথাটো গম পাইছোঁ, পিছে বেয়াও পোৱা নাই। অঁ তই এবাৰ ঘৰত সুধি চা নেকি। হয়, এতিয়া মই ভাবিছিলোঁ 4 তাৰিখে ঘৰলৈ যাম আৰু হিয়াকো লৈ যাওঁ নেকি, দেখাই থৈ আহিম আমাৰ ঘৰখন। আৰু ঠিক আছে, তুমি অঁ ঠিক আছে দাদা। অঁ বিকিদা, অঁ তালৈ ফোন এটা কৰাচোন। অঁ অঁ নাই লগা। হ'ব দিয়া। হেল্ল' পিকি। হেল্ল', তোৰ কি খবৰ? ফোনেই নকৰা হ'লি যে? অলপ বিজি আছিলোঁ অ'। তোৰ ভালনে? চলিছে? ভালেই। দোকানৰ বাকীবোৰহে দিয়া নাই মানুহবোৰে। কি জোনালীৰ কথা নুসুধ নেকি? অঁ তাই কি খবৰ? ৰিজাল্ট কি হ'ল তাই? আছে আৰু, ছোৱালীজনী কিন্তু আগতকৈ বহুত সলনি হ'ল অ' বুজিছনে? অঁ ঐ শুনচোন, মই 4 তাৰিখে গৈ আছোঁ, আগবাঢ়ি আহিবি। বেগ কেইটামানো আছে। ঠিক আছে হ'ব, আহিবি বাৰু। ঠিক আছে বাৰু দে।
ঐ আহি পালেহি দে 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 অঁ পালোহি আৰু দেই ধৰ 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 বেগকেইটাকে ধৰ অঁ অঁ জোনালী এইজনী হিয়া আৰু হিয়া এইজনীয়ে জোনালী হাই মোৰ সৰুকালৰ বন্ধু তোমাৰ চাইল্ডহুড ফ্ৰেণ্ড অঁ বিকি যাওঁ বৈ যাওঁ বৈ, বৰ বৈ। ভাগৰ লাগিছে জোনালী যাওঁ ব'লা অঁ আমি এতিয়া এফালে যাম হ'ব দে বিকি মই পাৰিম দে তই জোনালীক খালি অলপ আগবঢ়াই দিবি অঁ ঠিক আছে অঁ ৰাতিকে পাকেটা মাৰিবি আকৌ ঠিক আছে যাম দে বঢ়িয়া বিকিদা ইয়াতে অলপ বহু নেকি কিবা এটা ভাল লগা নাই কি হ'ল জোনালী সি গম নাপায় নেকি বাৰু কোননো সেই ছোৱালীজনী ক'ত ঘৰ কি কথা তুমি কিবা জানা নেকি মইনো কেনেকৈ গম পাম সি দেখোন এইবোৰ কথা মোক একোকে নকয় সি কিন্তু উল্টা পুল্টা কৰিলে মই থাকিব নোৱাৰিম কিন্তু কৈ দিছোঁ আজিও তাক সিমানেই ভাল পাওঁ বিকিদা তুমি চিন্তা নকৰিবা জোনালী মই তাক সুধি চব কথাই ক'ম এতিয়া যাওঁ ব'লা দাদা মই আৰু ইয়াত নোৱাৰোঁ